যদি কোনোবা এজন যদি কাষ্টমাৰ যদি বগৰী এটা খায় তেওঁ বগৰী কিনিবই লাগিব হয় কিনিবই লাগিব যথেষ্ট সমাদৰ লাভ কৰিছে মানে এখেতৰ বগৰী চাওক আপোনালোকে এক বিশাল পৰিসৰত তেখেতে খেতি আৰম্ভ কৰিছে এতিয়া অনুমান এটা কৰিছোঁ এই বগৰী বাগানটোৰ পৰা মিনিমাম 1 লাখ মান টকা এটা মূৰত আহিছে পুলি আপোনাৰ পৰা ল'ব পাৰিব নেকি পুলি যোগাযোগ কৰিলে পাৰিব আমি তেখেতৰ নাম্বাৰটো দি দিম মোবাইল নাম্বাৰ আপোনালোকে যদি কৰিব খোজে যোগাযোগ কৰিব পাৰিব পুলিৰ কাৰণে মেইন কথা হ'ল কোনোবা যদি কোনোবা নিব নোৱাৰে যদি খেতিটো কৰিব বিচাৰে প্ৰথম পুলিটো মেইন এইটো হোজাই চাব ডিভিজনৰ মই বহুত জেগাত বগৰী খাই চালোঁ কিন্তু এই বগৰীটোৰ টেষ্ট এই বগৰীটো মিঠা আপুনি নিজেও খাইছে এতিয়া মোৰ ভাইটি ময়ো খাইছোঁ বহুত মিঠা সোৱাদযুক্ত বগৰীটো হোজাই জিলাৰ 1 নং কাকিৰ এগৰাকী ব্যৱসায়ী শৰৎ বৰাই 3 বিঘাকৈ মাটিত আপেল বগৰী খেতি কৰিছে আৰু বৰ্তমান সময়ত বজাৰত অতিকৈ চাহিদা থকা এই আপেল বগৰী খেতি কৰি তেখেতে কিমান পৰিমাণে লাভান্বিত হৈছে আৰু তেখেতে কিমানখিনি ইয়াত খৰচ কৰিবলগীয়া হৈছে প্ৰফিট কেনেকুৱা হৈছে সকলোখিনি কথা পাতিম আহকচোন তেখেতৰ খেতিডৰা চাওঁ চাওক আপোনালোকে এক বিশাল পৰিসৰত তেখেতে খেতি আৰম্ভ কৰিছে আৰু কেতিয়াৰ পৰা লাগিছে এই বছৰ লাগিছিলে নে আগতো লাগিছিলে এইটো 9 মাহত বগৰী ওলাইছে 9 মাহত নে লগাটো এবাৰ পৰা লাগিছেনে নাই যোৱাবাৰো লাগিছিলে বহাগৰ লাষ্টত লগাইছিলোঁ বহাগ জেঠ 9 মাহৰ ভিতৰত বস্তুটো মাৰ্কেটত লাগিছে গতিকে চাওক 9 মাহৰ ভিতৰত তেখেতে ফল পাবলৈ সক্ষম হৈছে আৰু তেখেতৰ প্ৰতিদিনে বিক্ৰী হৈ আছে কিমান মান বিক্ৰী কৰিলে এতিয়ালৈকে প্ৰায় এটা আনুমানিক এতিয়ালৈকে মই এই যেটো মানে বল সুন্দৰী যেটো এই বগৰীটো মই এতিয়ালৈকে মাৰ্কেটত দিয়া নাই দিম আৰু আজি 2 কুইণ্টেল মান গৈছে হয় আৰু আগত যেটো মোৰ মানে বগৰী আছিল সৰু সাইজৰ যেটো বগৰী হয় সেইটো প্ৰায় 1.5 লাখ মান টকা বগৰী মই ইতিমধ্যে বিক্ৰী কৰা হ'ল হয় চাওক 1.5 লাখ মান টকাৰ বগৰী তেখেতে বিক্ৰী কৰিছে আৰু দুবিঘাত হাত দিয়া নাই মাত্ৰ এবিঘা মাটিৰ পৰা তেখেতে 1.5 লাখ টকাৰ বগৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে আৰু প্ৰায় 2 বিঘা 2.5 বিঘা মাটিৰ খেতি আৰু আছে তাৰ পৰা এতিয়ালৈকে বিক্ৰী হোৱা নাই বগৰী বিক্ৰী কৰিব আৰু আপোনালোকে নিশ্চয় জানে যে আপেল বগৰী বজাৰত যথেষ্ট চাহিদা আছে 100 টকা 150 টকালৈকে এয়া বগৰী কিলো বিক্ৰী হয় বজাৰত আৰু বেপাৰীও এয়া বগৰী ৰাখিব বিচাৰে কাৰণ ফলৰ বেপাৰীয়ে যথেষ্ট চাহিদা থকা এবিধ ফল হৈছে আপেল বগৰী আৰু যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে আগবাঢ়ি আহিব পাৰে আমাৰ অসমত এই খেতি খুব সুন্দৰকৈ হৈছে বহু কৃষকে কৰিছে তাৰ এক জ্বলন্ত উদাহৰণ আমাৰ 1 নং কাকিৰ আমাৰ শৰৎ বৰা ছাৰ তেখেতে এই খেতি কৰিছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাৰ খৰচ কেনেকুৱা হয় অকমান ক'ব নেকি পুলি লগোৱাৰ পৰা সাৰ হওক বা তেনে ধৰণৰ কি খৰচ হয় ইয়াতে পুলিটো মই 80 টকাকৈ আনিছিলোঁ হয় তাৰপিছতে এতিয়া 2 ট্ৰেক্টৰ মোক গোবৰ লাগিলে তাৰপৰা 80 কেজি মান ডিপি দিছোঁ আৰু 20 কেজি মান চয়েল 3000 মান টকা মানে মেডিচিন মাৰিবলগীয়া হৈছে আৰু সাৰো বৰ বিশেষ নালাগে চাগে সাৰো বৰ বিশেষ নালাগে এই মাটিটো প্ৰথম অৱস্থাত মই মানে কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে মই ৰেডি কৰা হৈছিলে তাৰপিছতে মানে মোৰ ভাইটিৰ দৰে আৰু মোৰ লগতে আছে সত্যজিৎ বিশ্বাস তেওঁ ক'লে আৰু হেমন্ত বৰা নামৰ এজন মোৰ লগৰ ভাইটি আছিলে তেওঁ ক'লে বোলে সদা আপুনি বগৰীতকৈ এই কুঁহিয়াৰতকৈ আপুনি বগৰী খেতি কৰক মই তেতিয়া হাঁহিছিলোঁ বোলে ক'ত বগৰী খেতি কৰিবলৈ তাৰপিছত এই সত্য মই হেমন্ত গোটেইকেইজন আমি মানে আৰু এজন আছিল ননৈ প্ৰণৱ বুলি কয় গোটেইকেইজন গৈ বগৰী খেতিটো চালোঁগৈ চাই পুলি ক'ত পাম বুলি ক'লে সেই সময়ত পুলি দিলে পুলি লগালোঁ পুলি ক'ৰ পৰা লৈছিলে পুলিটো সেই লামডিঙৰ এখন বাগান আছিলে লামডিঙৰ বাগানত আমি সেই 4জন গৈছিলোঁ মানে বাগানটো চাবলৈ তেতিয়া তেনেকুৱাই হৈছে জিয়াবুৰ ৰহমান বুলি কয় তেখেতসকলে 40 বিঘা ডাঙৰ বাগান তেখেতসকলে পুলি পালোঁ বহাগত এই পুলিটো আনিছোঁ বহাগৰ পৰা এতিয়ালৈকে 9 মাহত মালটো লাগিবলৈ আৰম্ভ কৰিছে বেছি আছে হয় যিসকলে কৰিবলৈ বিচাৰে তেওঁলোকে কৰিব পাৰে আৰু কোনোবা যদি আগ্ৰহী কোনোবা যদি ওলাই কৃষকে চাকৰি বিচাৰি হাতত নাখায় লাভৱান হ'ব মই এতিয়া অনুমান এটা কৰিছোঁ এই বগৰী বাগানটোৰ পৰা মিনিমাম 1 লাখ মান টকা এটা মূৰত আহিব 7 লাখ টকা প্ৰতি বছৰে আপুনি আৰু বাঢ়ি যাব গছবিলাক ডাঙৰ হ'লে আৰু বেছিকৈ লাগিব গছটো এইটো ডাঙৰ নহয় আৰু এই গছটোত এই বগৰীটো পাৰি শেষ হোৱাৰ পিছত মাটিৰ পৰা 1 ফুট কাটিং হোৱাৰ পিছত যেতিয়া ওলাব ইয়াত এই বছৰ যিমান বগৰী তাতকৈ আৰু বেছি বগৰী অহা বছৰ লাগিব তাৰমানে অহা বছৰত খৰচাটো বহুত কম কাটি দিব লাগিব ডালবোৰ এবছৰ পিছত এই বগৰীটো যেন এই গছজোপা দেখিছে যেন এই গছজোপা ইমানে কাটি দিব লাগিব
ইয়াৰ পৰা যিটো ওলাব আকৌ নতুনকৈ ওলাব তেতিয়া মানে বগৰীটো লাগনো বেছি হ'ব, গছৰ জোৰো বেছি হ'ব। পুলি আপোনাৰ পৰা ল'ব পাৰিব নেকি? পুলি যোগাযোগ কৰিলে পাৰিব ল'বলৈ। আমি তেখেতৰ নাম্বাৰটো দি দিম, মোবাইল নাম্বাৰ। আপোনালোকে যদি কৰিব খোজে যোগাযোগ কৰিব পাৰিব পুলিৰ কাৰণে। মেইন কথা হ'ল কোনোবা যদি কোনোবা নিব নোৱাৰে, যদি খেতিটো কৰিব বিচাৰে, প্ৰথম পুলিটো মেইন। এই বস্তুটো কিছুমান আছে ৰঙা, খাবলৈ ভাল নহয়, কিন্তু এইটো হোজাই চাব ডিভিজনৰ মই বহুত জেগাত বগৰী খাই চালোঁ, কিন্তু এই বগৰীটোৰ টেষ্ট, এই বগৰীটো মিঠা। আপুনি নিজেও খাইছে এতিয়া, মোৰ ভাইটি খাইছোঁ, বহুত মিঠা সোৱাদযুক্ত বগৰীটো। আৰু আমাৰ হোজাই জিলাৰ ভিতৰত ক'তো এনেকুৱা টেষ্টি বগৰী, আপেল বগৰী কৰিছে, কিন্তু ইমান টেষ্টি বগৰী এখেতৰ মানে মোৰ মাৰ্কেটত যে বগৰীটো যায়, যদি কোনোবা এজন যদি কাষ্টমাৰ যদি বগৰী এটা খায়, তেওঁ বগৰী কিনিবই লাগিব। হয়, কিনিবই লাগিব। যথেষ্ট সমাদৰ লাভ কৰিছে মানে এখেতৰ বগৰী আমাৰ হোজাই জিলাৰ বিভিন্ন বজাৰত যথেষ্ট সমাদৰ লাভ কৰিছে। আৰু মোৰ এটাও ভাল লাগে, কোনোবাই যদি বগৰী 1 কেজি নিকিনে ক'বলগীয়া মোৰ দুখ নালাগে। এটাই ভাল বুলি যে কয়, সেইটোতে মই কিবা লাখ টকা পৰ্যন্ত পাওঁ। বগৰীটো বহুত ধুনীয়া মিঠা দেই, সেইটোৱে মানে মোৰ কাৰণে বহুত মানে কোটি টকা। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, ইয়াত বান্দুলিয়ে বেছিকৈ আকৰ্ষিত হয়, ফলটো খাবলৈ মিঠা হয়, সেইকাৰণে সম্পূৰ্ণকৈ নেট দি ঢাকি দিয়া হৈছে। তলে ওপৰত আপোনালোকে দেখিবলৈ পাইছে গোটেই ফাৰ্মখনত নেট দি ঢাকি দিয়া হৈছে, কাৰণ বান্দুলিয়ে যথেষ্ট এইটো ফলৰ প্ৰতি আকৰ্ষিত হৈ খাবলৈ ভাল পায় আৰু বান্দুলি পৰে। এতিয়ালৈকে আপুনি কিমানমান কুইণ্টেল বগৰী বিক্ৰী কৰিলে সৰ্বমুঠ? কুইণ্টেলৰ হিচাপ তেনেকুৱা নাই, ডেইলি 2 কিলো 3 কিলো যায়, তাকে দেখি পোৱা নাই। পইচা হিচাপত 1.5 লাখ খৰচ কৰিছে। হয়, 1.5 লাখ টকা আপোনাৰ খালি এইখিনি বগৰীটো প্ৰায় কমিছে এইটো। হয়, তেখেতে 3 বিঘা 3.5 বিঘা মানৰ খেতি কৰিলে, আৰু এবিঘা বগৰী ইতিমধ্যে বিক্ৰী হৈছে। আৰু কুইণ্টেলৰ তেখেতৰ হিচাপ নাই, কিন্তু আধা বগৰী শেষ হৈছে গছৰ পৰা, আধা বগৰী শেষ হৈছে ইয়াৰ পৰা। এইখিনি তেখেতৰ 1.5 লাখ টকা বৰ্তমানলৈকে আহিছে। আৰু খৰচ কিমান হৈছিলে আপোনাৰ? টোটেল মোৰ খৰচা আছিলে প্ৰায় নেটৱৰ্কৰ পৰা 1 লাখৰ ওপৰত গৈছে। 1 লাখৰ ওপৰত তেখেতৰ খৰচাও হৈছে। কিন্তু এতিয়া মোৰ এবিঘা মাটিত প্ৰায় 1.5 লাখ টকা বগৰী দিছে। হয়, বাকী 2 বিঘাত মই হাত দিয়াই নাই। বাকী 2 বিঘা যদি মই বিক্ৰী কৰোঁ, সেইটো মানে অলপ ডাঙৰ বগৰী, ৰাস্তাটো বগৰী, সেই বগৰীটো যদি মই বিক্ৰী কৰোঁ, মিনিমাম সেই 2 বিঘা মাটিত মানে খুব কমেও 6 লাখ টকা লাগে। হয় হয়, তেখেতৰ এতিয়াৰ পৰা যিখিনি পাব তেখেতৰ লাভত আহিব। গতিকে চাওক, বগৰী প্ৰতিদিনেই বিক্ৰী কৰি থকা হৈছে, 2 কুইণ্টেল 3 কুইণ্টেল প্ৰতিদিনে বগৰী তেখেতে বিক্ৰী কৰি আছে। কালিলৈ পৰহি 6 বজা নহয়, যাব বহুত যাব, কালিও আপুনি বহুত থাকিব লাগিব। কালি বহুত থাকিব লাগিব, 2 কুইণ্টেলমান গ'ল এতিয়া বহুত যাব, বহুত ওলাই দিয়ক মাল বেছিটো ভাল পায়। নহয়, কালিলৈ কালিলৈকে পৰহিলৈকে এতিয়া যথেষ্ট মাল ছিগিব পৰা হৈ আছে। কালিয়ে যাব মাল। 8-10 কুইণ্টেল মাল ওলাই যাব নেকি ছিগো বুলি ক'লে? বেছি হ'ব ন? আৰু এই আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অলপ হ'লেও উপকৃত কৰিব পাৰিলোঁ। বগৰী খেতি সম্পৰ্কীয় যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক দিব পাৰিলোঁ। আৰু ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।